সেইকাৰণে কলা হলো মই সেইকাৰণে কলা হলো এইটোৱে জানো মই জানি দা কি হ্যাঁ তো কাম কৰি আছো চলি আছে চেনেলত কাম কৰি থকা লগা আছে বিবেকাখত গৈছা হ্যাঁ লগ কৰা খাৰে আছিলে ও ৰঞ্জিত দা কি এইবিলাক মনে মনে লগ কৰি থাকে বৌ বনা মাংসটো প্ৰশংসা কৰিব লাগিব বঢ়িয়া আছে তো হাই গাইজ জয় শ্ৰীৰাম আৰু মই এতিয়া যাব ওলছোঁ বিকাশ দাৰ তাত আৰু বিকাশ দাৰ মানে আজি কিবা শ্বুটিং আছে আৰু শ্বুটিং মানে আপোনাৰ আজি মানে শ্বুটিংটো কিবা অলপ বেলেগ ধৰণৰ হ'ব অনলাইনে ফোনেদি কৰে আজি মানে কেমেৰাদি কৰিব তো বলক কেনেকুৱা কি হ'ব যাইছে ময়ো গম নাপাওঁ তো চাই থাকক ভিডিঅ'টো গাইজ আৰু গাইজ আমি এতিয়া যাই আছোঁ আৰু মোৰ লগত আছে চানি আৰু স্কুটি চলাই আছোঁ বৰ্তমান আৰু বাকী আৰু এতিয়া ৰাস্তাত লগ নাপাওঁ ডাইৰেক্ট বিকাশ দাৰ তাতে যাই কিনে লগ পাইছোঁ গাইজ তো গাইজ আমি আহি পালোঁ এইটো বিকাশ দাৰ ঘৰটো গমেই পায় তো ভিতৰত যাই লগ পাইছোঁ আপোনালোকক আৰু গাইজ আহি কিনে এতিয়া বাগাত দি আছোঁ মানে কোনো আহিব নাই বিকাশ দাই আছে ফোনত কথা পাতি আৰু এইভাগে জানদীপ দাই আছে জানদীপ দাক দেখি আছোঁ জানদীপ দা কি কেনে মানে বস্তুটো মানে আমাৰ এইটো এনেকৈ বজা নাযায় মই এলিয়াজি বজাওঁ হয় নেকি মানে জাম হৈ যায় বস্তুটো মই জাষ্ট মই এইটো অলপ জামবিলাক খুলি দিম বাজাব জানো মানে জানোচোন এইটোৱে জানো মই হাইয়া এইটো ব্লেক এণ্ড হোৱাইটটো দিব লাগিব তো গাইজ গোটেইবিলাকে আহি পেলাক সেইবিলাক চাব পাৰে আটা চাটা আহিব আৰু তেওঁ নতুনকৈ কনচেপ্ট ভাল হ'লে বিকাশ দা সৰু উঠাটো চেঞ্জ ল'ব লাগে মানে চবে আলোচনা কৰি আছে শুনা কথা কনচেপ্ট ভাল হ'লে ঘৰ চৰ চাই নাথাকে ষ্টাৰ্ট কৰিম আৰু চানি দেখি থাকোঁ মইতো ভিডিঅ' ৰেকৰ্ড কৰিম এতিয়া কষ্ট চেঞ্জ কৰিব লাগিব আজি মানে ভিডিঅ' যিবিলাক শ্বৰ্ট চব ময়ে ল'ম কলা ভাষাটো দি আছোঁ মই পিছত কম লগ আজি নাপাওঁ মই নিজে বহুত বছৰ সঁচাকৈ কাম ষ্টাৰ্ট কৰোঁ আৰু লাহে লাহে কেমেৰাটো ফিট কৰি ল'ম ফাৰ্ষ্ট এটা কাম কৰিব পাৰ এই সেইখন ঢাকি দিব পাৰ বেক চাইডৰ পোহৰটো যে অলপ ডিষ্টাৰ্ব বেছি গম পাইছানে গ্লাছ যিটো পোহৰ সেইটো ঢাকি দিব লাগিব এই বুঢ়া মানুহটো কিয় বয়া তো গাইজ ভিতৰত দুটামান শ্বট ল'লোঁ আৰু আউটত এতিয়া আহিছোঁ তো আগতে এটা যাইছে আৰু এই আগতেই বিকাশ দাম আছে চাব পাৰে বিকাশ দেখি ইয়াতে আহিব এটা লৈ যাব তো গাইজ এতিয়া এটা মানে ধুতি পিন্ধব তাৰ কাৰণে চলি আছে বিকাশে ধৰি জানদীপ দা কি হ্যাঁ আৰু আমাক খেদি আমি কষ্ট কৰিব নাযাওঁ এতে হ'লে কথা নাই আই ধুলা মানে ইমান অফাৰ আছে বঢ়িয়া দি লাগে দিবা নেকি তলত দি সি বাহনত চোৰাং গৰু জব্দ একো কৰে না কোনোবাই কেমেৰাৰ পৰা আহিছে না এটা চাউণ্ড কমে হ'ব মোবাইলতে আহিব মানুহটো ৰিয়েল চাউণ্ডটো নাহে নহয় কেমেৰাত প্ৰধান শিক্ষকৰ দ্বাৰা ছাত্ৰীক যৌন তোক মই এটা কথা সুধিব বিচাৰিছিলোঁ দুটা কি কথা মোক সৰুতে এতিয়া পেলাই মালিচ কৰিছিলোঁ নেকি কিয় নকৰিম তো আমি কৰাই নাই সেইকাৰণে কলা হলো মই সেইকাৰণে কলা হলো তই বগা কিন্তু মই কলা হে কাঠত কি আলকাত্ৰা মাৰিছিলি আলকাত্ৰা মাৰা দিছিলি মোৰ দেহাটো হে সেইকাৰণে হাত কলা ভৰি কলা মুখ কলা ফাৰ্ষ্ট চিন হৈ গ'ল এতিয়া ছেকেণ্ড চিন ল'ব লাগে বেকগ্ৰাউণ্ডত চলি আছে ৰেষ্ট লৈছোঁ ৰ'ব পূৰা গৰম মানে ঘামে গৈছে আৰু চবে মানে বহি আছে চাব পাৰে যাম আৰু দহ ফ্ৰেণ্ড মা ক'ৰবাত গেলা তুমি যাম Go. কলা হয় সফল মই এইবাৰ পালোঁ কিয় কুফল মানে হাৰি বললি হ'লে বেলেগ কথা আছে কাটা বজলাক যা গলত পস্তাবি যা
তো বিকাশ দা কাৰণে গৰম গৰম আছে বাৰু তো কাম কৰি আছোঁ চলি আছে আৰু কিমান বাকী আছে এই বাপৰে বহুত আছে ৰং চেনেলত কাম কৰি থকা লগা হৈছে লাইট চাইট আছে না লাইট গৰম বগা বগা কেনে কি মাল নুমে দিছোঁ দেখা নাই পুৰা মাল পুৰা আল্টিমেট নাম্বাৰ দিছোঁ হা? আমি ভাল প্ৰজেক্ট আৰু এটা কৰিম এইটো আমাৰ ডুপ্লিকেট প্ৰজেক্ট মানে ওৱান একদম মানে টেষ্টিং টেষ্টিং এইটো এটা আৰু আহি আছে বঢ়িয়া এটা আহি আছে ভাল তুমি গতাই লৈ আহিবা ঘৰত যিমান আছে চব লৈ অঁ গৰম গাইছ গৰম মস্ত গৰম পাগলা যাম দেউতা আপুনি মোৰ দেউতাৰ তুল্য দেউতা যেনেকুৱা আপুনিও তেনেকুৱাই এখনি লগাই অঁ অঁ তো গাইজ আমাৰ মানে 20% এনে কাম হ'ল আৰু আছে বহুত কাম আৰু মানে ৰুমতে লৈছোঁ মানে ভাগৰ লাগি গৈছে গাইজ এইবিলাক চলি আছে BTS দেখাই আছে মইতো কৰিব পৰা নাই মই যেতিয়া ভিডিঅ'খিনি লৈ আছোঁ তো মই দেখাব পৰা নাই তো চানি যি পাৰি দেখাই আছে আৰু মানে BTS টাইপ দেখাই আছে তো ফুল ভিডিঅ'টো বিকাশ দাতাৰে আহিব চাব এটা কি হে ফুল দিলক নাই মই পুৰা ৰেডিমেড মই ঘৰতে পুৰা সিজি লৈ আহোঁ বঢ়িয়া ভিডিঅ'ৰ তলত এইটো লুকি আছে গাইজ এইটোতো আৰু আছে নেকি এইটো আৰু আছে নেকি নালাগে নেকি সেইটোৰ তলত নাচাওঁ দে আৰু এইটোতো আছে হ'ব কি বিবেক কাষত পইচা কেনে দেখছা এতিয়া গাইজ এইটো ফলটো দেখছি না এই ফলটো কি ফল বুলি কয় খাব পাৰি না নাইবা এই এডাল গছত থাকছোন এইটো দেখাইছোঁ এই কথা লাগি আছে মানে এই কথা খাব পাৰি না নাইবা গাইজ মানে দেখাত বিৰাট ভাল লাগছে আৰু মানে এইটো বস্তু মানে আমাৰ বাজাৰত নাপায় এইটো মানে বাহিৰত কলকাতা চলকাতাত পাই মানে খাব পাৰি না নাইবা গম পালে খাব পাৰি লৈ মানে আৰু গাইজ এতিয়া আমি আউটডোৰত মানে শ্বুট ল'ব আহিছোঁ বাহিৰত এই বিকাশ যাওঁ আগত আছে আৰু আটা আৰু আমি যাই আছোঁ একেলগে তো গাইজ আমি ChatGPT চালোঁ সেইটো মিঠা ফল আৰু এইটো মানে জাম বেলেগ প্ৰকাৰ ফলা জাম না তো এইটো খাব পাৰি খালোঁ আমি টেষ্টটো ভাল অলপ মিঠাটো কম কিন্তু ভাল লাগে খাই পানী পানী অলপ ভাল লাগে খাই এই গাইজ পাৰ হৈ যাব লাগে তাৰ বেকগ্ৰাউণ্ডটো জ্বলি যাব না বহুতক শিক্ষা দিলোঁ আৰু শিক্ষা ল'লোঁ এই ৰ'বচোন ছাৰ আপোনাক এটা কথা কওঁ আপুনি বেয়া নাপাব কে বাবু শ্বুটিং চাব আহিছা এই ডাউলি দেখোঁ গোটেই কথা ভিডিঅ' কৰা দেখা পাই গাইজ ডাউল কি হ'ব আৰু গাইজ আৰু আহি গ'লোঁ আমি এতিয়া ভিতৰত আৰু ইয়াতে চলি আছে আৰু কেমেৰা চেমেৰা লৈ ৰেডি আৰু গাইজ এতিয়া আমাৰ মানে শ্বুটিং আধা খতম এতিয়া আমি মানে ভাত খাব যাই আছোঁ বিকাশদাৰ ঘৰত তো বিকাশদা কিমানমান হ'ল এতিয়া আমাৰ কাম লেঙুৰডাল হৈছে বাকী সন্মুখৰখিনি বাকী সন্মুখৰখিনি বাকী আছে লেঙুৰডাল মানে এইটো আমি লাষ্টৰখিনিয়ে কৰিছোঁ আগে লাষ্টৰখিনি কৰি আছোঁ আমি হয় নেকি অঁ আৰু কিমান বা আছে গাইজ চাই থাকক আপোনালোকে লাষ্টৰখিনি হেচত লৈ আছোঁ আমি ৰঞ্জীৱ দা কি এইবিলাক এই নক'বা আৰু আমি হেৰি কটাই আছোঁ নতুন আপি দেখি নাই কৰ আমি এতিয়া বিয়া বাৰু কৰা মানুহ তুমি য'ত লগাব আহিছা য'ত লগাব আহিছা তুমিতো সুধি আছো এতিয়া পৰা কোন আপি আহিব চাওঁ প্ৰফাইলটো চাওঁ তো গাইজ আমি মুখত বহু হা মনে মনে ব্লগ বনাই থাকে তুমি বনাইছা না আজি কোনে বনাব
নাচলো থাকে না নহয় এনে কৰা মানুহ নাছিল না মোক কৈছিলে কেনা আইছে নাচলো আর ক'ত হ'ব কি কওঁ মোৰ তিৰিৰ হাতত যাদু আছে খাই যাব লাগিব খাই চাই ক'ব লাগিব খাই চাই ক'ব লাগিব প্ৰশংসা কৰে কিন্তু তোমাৰ দেই কৰা 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 কি কম অঁ কি বুলি ক'লা এতিয়া ও খাবার টাইমত তেল মারে নাই প্ৰশংসা কৰে তোমাৰ প্ৰতিটো ভিডিঅ'ত কৰে দেখোন চবৰে ভিডিঅ'ত কৰে ৰিয়েলত নকৰে ৰিয়েলত নকৰে বোলে গাইছ পুৱাতে ভাত নাখাওঁ নেকি খিচাৰি খালা বোলে নহয় আনিছিলোঁ বহুত আগতে এখন বুলি দেৰি হ'ল এতিয়া একেলগে ৰাতি হৈ গ'ল বহু বনালা দালিটো তে সব মই বনিছো এটা কোনি কার হাতে দিয়ে খাবার পাবো মোৰ হাতে দিয়ে বঢ়িয়া হাতে দিয়ে পাবা নেকি বেলেগ পিয়লি নকালিছিলে তাক লাগব সেইটো হয় কিন্তু গাইজ বহু বনা মাংসটো প্ৰশংসা কৰিব লাগিব বঢ়িয়া আছে বিকাশ দা আজি বোলে মানে 100%টো হয় নাই বুলি কৈছে মোৰ মতে ভাল হৈছিল একটো ভাল হয় সেইটো কথা আচ্ছা আচ্ছা তোমাক ওরা খুশ করবার কারণে মই আর ভালো ভালো না দেখি কথা খাটাই দিম নাকি কিন্তু ভাল হৈছে মজা হৈছে ভাত খাই আৰু আহি গ'লোঁ কামত আমি গাইজ এই গিম্বল চিম্বল লৈ কিনে এইফালে শ্বুটিং চলিব বিকাশ দা কি হ'ব এইবাৰ হ'ব চিন যাই আছে চাওঁ কি হয় হা হা অঁ যাব পাৰি যাবা নাগিতে কালি কি পাৰি যাওঁ বোলা তুমি অভিৰুচি পাৰি তাতেও যাব পাৰি এইখিনি এনেইতো মই হ'ব লাগিব এতিয়া আগৰ মই সেই মল নহয় কালা গাইজ ভাগাল লাগি গৈছে আজি আৰু গোটেইখিনি নহ'ব আজি মোটামুটি 30% মান হ'ব আৰু 70% আছে গাইজ 30%টোৱে বহুত টান বাকী 70% ফটকৈ হৈ যায় এইবিলাক চব মিউজিক যাব ন অঁ মিউজিকত যাবলা সেইটো এষ্টাব্লিছ হ'লি হ'ল আৰু তাই যি ঘৰত কাম সেইটো বেছি সেইটো অফ আছে নেকি মানুহ এবোৰ স্কুটাৰ চলাব গেল বেয়াটোৱে লাগে ভাল কি তো গাইজ আমাৰ শ্বুটিং খতম আৰু এতিয়া পেকআপ কৰি যাব লাগে ঘৰত এইফালে চব মানে পেকআপ চলিছে তো আমাৰ ফাৰ্ষ্ট ডে খতম হ'ল আৰু হ'ব আগদিন আৰু সেইদিনা আমাৰ গোটেই ভিডিঅ'টো কমপ্লিট হ'ব আজি মোটামুটি 10 মিনিটমান কৰি লৈছোঁ আৰু 10 মিনিটমান আছে বাকী এই 10 মিনিটটো নেক্সট আৰু কালি নহয় বাৰু চাই লওঁ আৰু কোনদিনা হয় পৰহি হ'ব পাৰে বা পৰহি নহ'লে তাৰে নেক্সট তো গাইজ ভিডিঅ'টো আৰু এটা শেষ কৰোঁ তো নেক্সট ভিডিঅ'ত লগ কৰা আজিলৈ বাই বাই